বিশিষ্ট অভিনেতা হৰেণ মালাকৰৰ মৃত্যুত আমি প্ৰথম ছাত্ৰ সন্থাই গভীৰ শোক প্ৰকাশ কৰিছোঁ। যিগৰাকী অভিনেতাৰ অভিনয়ে সমগ্ৰ অসমৰ জনসাধাৰণৰ হৃদয়ত স্থাপন হ'বলৈ সক্ষম হৈছিলে। এটা সুকীয় স্থান আছিলে। হৰেণ মালাকৰ বুলি ক'লে ভ্ৰাম্যমান জগতত এটা সুকীয় স্থান আছিলে। তেখেতৰ অভিনয়ে সমগ্ৰ অসমৰ জনসাধাৰণে চিৰদিন মনত ৰাখিব আৰু বিশেষকৈ ভ্ৰাম্যমান জগতৰ এজন চিৰসেউজ অভিনেতাক আজি অসমে হেৰুৱালে। অতি বৃহৎ ক্ষতি। এই ক্ষতি হয়তো কেতিয়াও পূৰণ কৰা সম্ভৱ নহয় আৰু হাজোৰ এই সুযোগ্য সন্তান অভিনয় জগতৰ বিশেষকৈ ভ্ৰাম্যমান জগতৰ এটা ধ্ৰুৱতৰা যেন আজি খহি পৰিছে তাৰ অনুভৱ হৈছে আমাৰ। আৰু আমি হৰেণ মালাকৰৰ যি মৃত্যু, সেই মৃত্যুত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰ কাৰণে ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ। আৰু সমগ্ৰ অসমৰ নতুন প্ৰজন্ম, বিশেষকৈ হাজোৰ নতুন প্ৰজন্মই হৰেণ মালাকৰৰ কৰ্মৰাজি দীৰ্ঘমীয়া কৰি ৰখাৰ ক্ষেত্ৰত আমি সমাজে দায়িত্ব ল'ব লাগিব। আমি প্ৰথম ছাত্ৰ সন্থাই এই দিশত নিশ্চয় আমি চিন্তা কৰিম। আৰু এজন স্বভাৱসুলভ, যাৰ স্বভাৱসিদ্ধ এটা চৰিত্ৰ অভিনয় কৰিছিল, যাৰ স্বভাৱসিদ্ধ অভিনয়ে মানুহক আকৃষ্ট কৰিছিলে। গতিকে এনেকুৱা অভিনয় কৰা অভিনেতাৰ মৃত্যুৱে সাংস্কৃতিক জগতৰ এক বৃহৎ ক্ষতি।